ল'ৰা ছোৱালীবিলাকৰ ইমান দিনৰ কষ্টৰ মূৰত আজি ৰেজাল্টটো ডিক্লেয়াৰ হ'ল। আমি ৰেজাল্টটো দেৰি হ'ব বুলি ভাবিছিলোঁ, কিন্তু চৰকাৰে আগতীয়াকৈ দিয়াৰ কাৰণে আমি সেৱাক ধন্যবাদ জনাইছোঁ। আমাৰ ভিতৰুৱা অঞ্চল হিচাপে আমাৰ ৰেজাল্ট ভালেই হৈছে বুলি ক'ব পাৰি, কিন্তু আমি ছেটিছফাইড নহয়। আগন্তুক দিনত যাতে আকৌ ৰেজাল্ট আমি ভাল কৰিব পাৰোঁ, 100% পাছ কৰিব পাৰে ষ্টুডেণ্ট, তাৰ কাৰণে আমি সিহঁতক শিক্ষাদান কৰিব পাৰোঁ, তাৰ বাবে আমি মানসিকভাৱে প্ৰস্তুতি লৈছোঁ। আৰু গুৰুপলা হাইস্কুলৰ পৰা এইবাৰ 213জন ছাত্ৰ এপিয়াৰ হৈছিল। তাৰ ভিতৰত 21জন ফাৰ্ষ্ট ডিভিজন পাইছে, প্ৰত্যেকেই লেটাৰ পাইছে। ষ্টাৰ এইবাৰ ষ্টাৰ পাবলৈ সক্ষম হোৱা নাই আমি। ছেকেণ্ড ডিভিজনো 88জন পাইছে, থাৰ্ড ডিভিজনো 50জন মান। টোটাল আমাৰ অভাৰঅল যিটো পাছ পাৰ্চেণ্টেজ 74.65। 213জন ষ্টুডেণ্টে পৰীক্ষা দিছিল, তাৰ ভিতৰত 159জন পাছ কৰিছে। পাছ পাৰ্চেণ্টেজ 74.65। ষ্টুডেণ্টবিলাক যথেষ্ট কষ্ট কৰিছিল, কিন্তু সেই অনুপাতে সিহঁতেও ফল পোৱা নাই বুলি কৈছে। তো মই সিহঁতক উপদেশ দিছোঁ যাতে সিহঁতে পৰীক্ষাত সিহঁতে ন' ডাউট কনচেপশ্যন ক্লিয়াৰ আছিল, কিন্তু লিখিব পৰা নাই। আগন্তুক বছৰবোৰত যাতে ভালদৰে লিখিব পাৰে, তাৰ কাৰণে লিখাৰ প্ৰেক্টিচ কৰিবলৈ মই আগন্তুক যিবিলাক ষ্টুডেণ্ট আছে সেইবিলাকক মই উপদেশ দিছোঁ বা আমি কৰিছোঁ। এইবাৰ আমাৰ বড়ো মিডিয়ামত ৰেজাল্ট ভাল হৈছে। বড়ো মিডিয়ামত 46 ষ্টুডেণ্টে এপিয়াৰ হৈছিল, তাৰ ভিতৰত 8জন ফাৰ্ষ্ট ডিভিজন পাইছে, ফাৰ্ষ্ট ডিভিজন পাইছে বড়ো মিডিয়ামত। ছেকেণ্ড ডিভিজনো ভাল, মাত্ৰ 3জন ষ্টুডেণ্টে পাছ কৰিছে। বড়ো শিক্ষকসকলে ষ্টুডেণ্টৰ প্ৰতি কেয়াৰ লৈছিল বুলি মই ভাবোঁ, আৰু অসমীয়া মিডিয়ামৰ টিচাৰসকলকো মই আগন্তুক দিনত টিচাৰসকলৰ বা ষ্টুডেণ্টসকলৰ প্ৰতি যিটো দায়বদ্ধতা সেইটো পালন কৰিব বুলি মই আশা পোষণ কৰিছোঁ।